So hello guys, আপোনালোক সকলোকে মোৰ YouTube চেনেলত পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ আগত বহুত দিনৰ পিছত এটা নতুন ব্লগ লৈ আহিছো আৰু আজি ব্লগ বনোৱাৰ কাৰণটো অলপমান বেলেগ মানে এটা বিশেষ কাৰণত ব্লগটো বনাইছো কালি আমাক মাতিছিল Bhotgaon Kasipara CRPF কেম্পত একচুয়ালি কালি মানে মই নাজানিছিলো যে কত মাতিছিল এক্সাক্ট জায়গাটো নাম নাজানিছিলো সেই কাৰণে মই ইন্ট্ৰোটো আজি বনাই আছো আৰু আমি কালি কি এনজয় কৰিলো হেতু আপোনালোক চাই থাকক আৰু যদি আপোনালোক মোৰ YouTube চেনেলত নতুনকৈ আহিছে দেন প্লিজ সাবস্ক্রাইব টু মাই YouTube চেনেল Keep watching. So guys, এতিয়া আমাৰ মেকআপ চলি আছে আৰু এইহতে বাকি আছে আমাৰ হবই আৰু এই ভন্টিৰ লাষ্ট মেকআপ বাকি আছে আৰু বাকি গোটেইখিনি হৈ গৈছে আমি উলালো আৰু এতিয়া বাস আহিব বাসৰ অপেক্ষাত আছো So guys, আমি আহি পালোহি আৰু ইয়াত ষ্টেজটো ইয়াতে আছে আৰু আমি আহি বহিলো বহাৰ পিছত আমাক খাবলৈ দিলে বৰা আৰু চাহ Guys, আমাৰ ফার্স্ট পারফরম্যান্স তো হল এলা আমি ড্রেস চেঞ্জ So guys, আমাৰ ফার্স্ট পারফরম্যান্সটো হৈ গল আৰু এতিয়া আমি নেক্সট পারফরম্যান্সৰ কাৰণে ড্ৰেছটো চেঞ্জ কৰিব গৈ আছো হাই গো মাইনাৰ বাকস নেকি তোমাৰ বক্সটো হেতু তোমাৰ ড্ৰেছ বিলাক হেতু নেকি তোমাৰ ড্ৰেছটো হৰিত্ৰীৰ ড্ৰেছ নাই হেতু সো গাইজ এতিয়া আমি মানে ড্ৰেছ চেঞ্জ কৰিব আহিলো আৰু এতিয়া আমি গোৱালিনী ডেন্স কৰিম আৰু মধুদানৱ ডেন্সটো আমি কমপ্লিট কৰিলো আৰু এতিয়া অলপ পিছত দেখাইছো কি কৰি আছো So guys, আমি ৰেডি হৈ গলো আৰু ইফালে সবে দেখিবলৈ পাইছে ৰাজবংশী গেটআপ কিবা অনুভৱ কোৱা কেনেকুৱা লাগিছে আহি ভাল লাগিছে So guys, আমাৰ গোৱালিনী নৃত্য হৈ গল আৰু ভিডিওটো দিব নোৱাৰিলো কাৰণ ভিডিও কৰা নহল মোৰ মোবাইল দি মিউজিকটো দিছিলো এইটো মানে আমাৰ মাইনা হয় ৰবা আৰু তাৰ পিছত আমাক গিফট দিলে আৰু লগতে আজি মা আৰু মোৰ পেহী আহিছে তাৰ পিছত আমি খালো আমাক খাবলৈ ধেৰ কিবা কিবি দিছিল আৰু আজিৰ ভিডিওটো বেছি দীঘলীয়া নকৰো আৰু ভিডিওটো কেনেকুৱা লাগিল জনাব কমেন্ট বক্সত আৰু যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব টাটা